নমস্কাৰ আপোনালোক সকলোকে আকৌ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই এই ভিডিঅ'টিত SCERT D.EL.ED ৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে অসম ভূগোলৰ সেকশ্যনটো আগবঢ়াইছোঁ আৰু এইটো পাৰ্ট 1 আৰু তেনেকৈ মই অসম ভূগোলৰ প্ৰশ্নসমূহ যুগুত কৰি পাৰ্ট 2 3 কৈ এনেকৈ দিবলৈ যত্ন কৰিম আৰু আপোনালোকে অসম বুৰঞ্জী যদি সম্পূৰ্ণকৈ পঢ়িবলৈ বিচাৰে মই তেনেহ'লে প্লেলিষ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম সেই তাতে গৈ আপোনালোকে চাব পাৰিব আৰু D.EL.ED ৰ বাবে মই কিছুমান ইম্পৰ্টেণ্ট চাই অসম হিষ্ট্ৰীৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে মই দিয়া ভিডিঅ'সমূহৰ আপোনালোকে আপডেট লাভ কৰিব আৰু মই এই প্ৰশ্নোত্তৰসমূহ ক্লাছ 6, 7, 8, 9, 10ৰ সমাজ বিজ্ঞান কিতাপৰ পৰা মই যুগুত কৰিছোঁ গতিকে এইসমূহ প্ৰশ্নই আহে যোৱাবাৰো মই যিহেতু এণ্ট্ৰেন্স এক্সাম দিছোঁ পাছ কৰিছোঁ আৰু এতিয়া মই D.EL.ED পঢ়ি আছোঁ গতিকে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই সকলোবোৰ প্ৰশ্নোত্তৰ দি যাম কেনেকুৱা ধৰণৰ প্ৰশ্নোত্তৰ আহিব পাৰে গতিকে আপোনালোকে চাই থাকিব আৰু মই সম্পূৰ্ণকৈ চিলেবাছখনৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ গতিকে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি ইয়াতে প্ৰথম প্ৰশ্ন আছে অসমৰ মুঠ মাটিকালি কিমান অসমৰ মুঠ মাটিকালি কিমান এইটো খেলিমেলিকৈ এক্সামত সুধিয়ে থাকে গতিকে উত্তৰটো হ'ব অসমৰ মুঠ মাটিকালি 748 বৰ্গ কিলোমিটাৰ তাৰপিছতে 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হৈছে 31 নিযুত মই ইয়াতে অপশ্যনসমূহ দিয়া নাই ডাইৰেক্ট উত্তৰখিনি দি দিছোঁ কুৱেশ্যন নম্বৰ 3 আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰীৰ নাম কি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰীৰ নাম হৈছে বৰাইল পৰ্বত গতিকে এতিয়া কুৱেশ্যন নম্বৰ 4 আছে অসমৰ চাৰিসীমা গঠন কৰা ৰাজ্য তথা দেশসমূহ কি কি বা অসমৰ চাৰিসীমা বুলি ক'লে উত্তৰ ফালে কি আছে দক্ষিণ ফালে কি আছে এনেকৈ প্ৰশ্ন সোধে কেতিয়াবা গতিকে অসমৰ চাৰিসীমা হৈছে উত্তৰ ফালে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান দক্ষিণ ফালে আছে মিজোৰাম আৰু মেঘালয় তাৰপিছতে আছে পূব দিশত আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ তাৰপিছতে আছে পশ্চিম ফালে আছে পশ্চিমবংগ ত্ৰিপুৰা আৰু বাংলাদেশ গতিকে এইখিনি হৈছে অসমৰ চাৰিসীমা মনত ৰাখিব আপোনালোকে আৰু অসম ভূগোল হওক বা ভাৰত ভূগোলেই হওক যিকোনো ভূগোলৰ বিষয়ে আপুনি জানিবলৈ হ'লে মেপৰ জ্ঞান অতিকৈ প্ৰয়োজন হ'ব গতিকে আপোনালোকে মেপসমূহৰ চাৰিসীমা এনেকুৱা মনত ৰাখিব বাউণ্ডেৰীসমূহ এতিয়া কুৱেশ্যন নম্বৰ 5 আছে অসম ভাৰতৰ কোনটো অঞ্চলত অৱস্থিত অপশ্যন দি দিব পাৰে উত্তৰ দক্ষিণ পূব পশ্চিম প্ৰান্ত তেনেকুৱা দি দিব পাৰে গতিকে অসম ভাৰতৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত নৰ্থ ইষ্ট বুলি যি কোৱা হয় গতিকে উত্তৰ পূব প্ৰান্তত অসম অৱস্থিত কুৱেশ্যন নম্বৰ 6 আছে অসমৰ ভৌগোলিক অৱস্থান কি অসমৰ ভৌগোলিক অৱস্থান হৈছে 24°09 উত্তৰৰ পৰা 27 ডিগ্ৰী 58 উত্তৰ অক্ষাংশ আৰু 89°42 পূবৰ পৰা 96°01 পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত এইখিনি কথা আপোনালোকে মনত ৰাখিব এইটো সুধি থাকে উত্তৰ অক্ষাংশ বা পূব দ্ৰাঘিমাংশ এনেকৈ দি দিয়া হয়তো উঠাই পেলাই গতিকে আপোনালোকে কি মনত ৰাখিব তাৰপিছতে কুৱেশ্যন নম্বৰ 7 আছে অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি উত্তৰটো হ'ব অসমৰ প্ৰথম তেল শোধনাগাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ তাৰপিছতে কুৱেশ্যন নম্বৰ 8 আছে পাটকাই পৰ্বত কোন শ্ৰেণীৰ পৰ্বত পাটকাই পৰ্বত ভংগিল শ্ৰেণীৰ পৰ্বত তাৰপিছতে কুৱেশ্যন নম্বৰ 9 পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটোৰ নাম কি উত্তৰটো হ'ব মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কোনখন ডিষ্ট্ৰিক্টত আছে মাজুলী ডিষ্ট্ৰিক্টত মাজুলী এখন নতুনকৈ জিলা হ'ল গতিকে ডিষ্ট্ৰিক্টখন হৈছে মাজুলী এতিয়া কুৱেশ্যন নম্বৰ 10 মৌচিন ৰামৰ গড় বৰষুণৰ পৰিমাণ কিমান মৌচিন ৰামৰ গড় বৰষুণৰ পৰিমাণ হৈছে 1240 চেণ্টিমিটাৰ এইটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 11 অসমত মুঠ কেইটা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে অসমত মুঠ 598টা অৰ্থাৎ 598টা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে তাৰপিছতে অসমৰ কোনখন একমাত্ৰ চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে অসমৰ গুৱাহাটীৰ চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত স্থান দখল কৰিছে আৰু অসমৰ চাহ নিলাম কেন্দ্ৰ ক'ত আছে বুলি প্ৰশ্ন কৰিব পাৰে তেতিয়া উত্তৰটো হ'ব গুৱাহাটীত এইটো আপোনালোকে মনত ৰাখিব তাৰপিছতে কুৱেশ্যন নম্বৰ 13 অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচাখনৰ নাম কি
অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচাখনৰ নাম হৈছে গুঞ্জং। কুৱেশ্যন নম্বৰ 14, অসমৰ ক'ত কফি গৱেষণা কেন্দ্ৰ আছে? অসমত ডিফুত কফি গৱেষণা কেন্দ্ৰ আছে। ডিগবৈ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিলে? ডিগবৈ তৈলক্ষেত্ৰ 1889 চনত আৱিষ্কাৰ কৰা হৈছিলে আৰু 1901ত সেইটো স্থাপন কৰা হৈছিলে। এইটো আপোনালোক খেলি মেলি নকৰিব চনকেইটা। 1889ত আৱিষ্কাৰ কৰা হৈছিলে আৰু 1901ত অৰ্থাৎ 1901 চনত স্থাপন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 16, অসমৰ কোনখন জিলাত লুনা পানীৰ উঁহ আছে? উত্তৰটো হ'ব কাছাৰ জিলাত। অসমৰ কাছাৰ জিলাত লুনা পানীৰ উঁহ আছে। কুৱেশ্যন নম্বৰ 17, কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম হৈছে জিৰি। কুৱেশ্যন নম্বৰ 18, 2011 চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি? 2011 চনৰ লোকপিয়ল মতে অসমৰ কামৰূপ মহানগৰ অৰ্থাৎ গুৱাহাটীৰ কামৰূপ মহানগৰৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। এইখিনি আপোনালোকে মনত ৰাখিব। তাৰপিছতে কুৱেশ্যন নম্বৰ 19, গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ কোন পাৰে অৱস্থিত? গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত। কুৱেশ্যন নম্বৰ 20, অসমৰ পশ্চিম সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ পশ্চিম সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হৈছে বাংলাদেশ। এইটো আপোনালোক ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 21, ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? ডিমা হাছাও জিলাৰ জাতিংগা বৰাইল পাহাৰত অৱস্থিত। যোৱাবাৰ এটা প্ৰশ্ন আহিছিলে যে জাতিংগা কিহৰ বাবে বিখ্যাত? জাতিংগা পক্ষীৰ আত্মসন্মানৰ বাবে বিখ্যাত। এইটো ইম্পৰ্টেণ্ট হয়। এইবাৰ সুধিব পাৰে যে কোনখন জিলাত অৱস্থিত সেইটো। এতিয়া উত্তৰটো হ'ব ডিমা হাছাও জিলা। আৰু ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? বৰাইল পাহাৰত অৱস্থিত। এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছতে কুৱেশ্যন নম্বৰ 22, অসমৰ কোনখন ঠাইক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়? অসমৰ তেজপুৰক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়। বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন? বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান 7খন। নতুনকৈ দুখন যোগ হোৱাৰ বাবে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'লগৈ 7খন। গতিকে এইখিনি আজি ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। লাইক কৰিব ভাল পালে আৰু কিবা যদি কনফিউজন হয় তেতিয়া কমেণ্ট কৰি সুধিব পাৰে। গতিকে প্ৰশ্নসমূহ খুবেই ইম্পৰ্টেণ্ট হয়। যিহেতু মই এতিয়া DLED কৰি আছোঁ, DLEDৰ প্ৰশ্ন ইমান টান নাহে এণ্ট্ৰেন্সৰ। গতিকে আপোনালোকে সকলোবোৰ পঢ়িব লাগিব, তেতিয়া আপোনালোকে ইজিলি চিট পাব। আৰু মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিমানবিলাক পাওঁ সেইসমূহ দি যাম কেনেকৈ পঢ়িব লাগে কি। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়া মই দিয়া ভিডিঅ'ৰ আপোনালোকে আপডেট লাভ কৰিব। গতিকে আকৌ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।